ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ যুৱক নগাঁৱৰ জৰিয়াৰ মতিউৰ ৰহমান নামৰ যুৱকজনে ৰাষ্ট্ৰীয় পৰ্যায়ত সাহিত্য বঁটা লাভ কৰি সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ যুৱক এওঁ নগাঁও জৰিয়াৰ মতিউৰ ৰহমান। জৰিয়াৰ মতিউৰ ৰহমান নামৰ উদীয়মান যুৱকজনে শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত সাহিত্য বঁটা লাভ কৰি নগাঁও লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। যোৱা দেওবাৰে কলিকতাৰ ঠাকুৰবাৰী প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যোৱা সমতা সাহিত্যৰ একাডেমী বিশেষ বঁটা বিতৰণ অনুষ্ঠানত ভাৰতৰ আন ৰাজ্যৰ কবি সাহিত্যিকৰ লগতে নগাঁও উদীয়মান কবি মতিউৰ ৰহমানকো তেওঁ সপোন সুৰভি নামৰ কবিতা সংকলনৰ বাবে ৰবীন্দ্ৰনাথ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে সমতা সাহিত্যৰ একাডেমী নামৰ প্ৰতিষ্ঠানটোৱে। উল্লেখযোগ্য যে সমতা সাহিত্যৰ একাডেমী নামৰ প্ৰতিষ্ঠানটোৱে 1954 চনৰ পৰা ভাৰতৰ বিভিন্ন ৰাজ্যৰ উদীয়মান কবি সাহিত্যিকসকলক ৰবীন্দ্ৰনাথ ঠাকুৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰি আহিছে। মতিউৰ এনে সফলতাৰ বাবে এতিয়া উৎফুল্লিত জুৰিয়াবাসী। জুৰিয়াৰ পৰা দিলৱাৰ হুছেইনৰ ৰিপৰ্ট অসম ভিউ।